বন্ধুসকল সকলোকে আন্তরিক শুভেচ্ছা জানাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে এটা বিশেষ গুৰুত্বপূৰ্ণ আপডেট দিছে অৰুণোদয় হিতাধিকাৰীসকলৰ বাবে। কিয়নো BTDৰ অৰুণোদয় আৰম্ভ হ'ব 12 ডিচেম্বৰত BTDৰ অৰুণোদয় ষ্টাৰ্ট কৰিব। তেনেহ'লে আমি ভিডিঅ'টো চাই আহোঁ। তিনিটা খবৰ দিলোঁ। পুলিচৰ চাকৰি 3 তাৰিখে এপইণ্টমেণ্ট লেটাৰ দিম। 28 তাৰিখতে মেট্ৰিকৰ কেণ্ডিডেটসকলে মাহত 300 টকাকৈ পাব আৰু 12 ডিচেম্বৰৰ পৰা BTC-বাসী ৰাইজে অৰুণোদয় পোৱা আৰম্ভ কৰিব। তিনিটা খবৰ দিলোঁ। পুলিচৰ চাকৰি 3 তাৰিখে এপইণ্টমেণ্ট লেটাৰ দিম। 28 তাৰিখতে মেট্ৰিকৰ কেণ্ডিডেটসকলে মাহত 300 টকাকৈ পাব আৰু 12 ডিচেম্বৰৰ পৰা BTC-বাসী ৰাইজে অৰুণোদয় পোৱা আৰম্ভ কৰিব। মোৰ ভিডিঅ'ৰ ইনফৰমেশ্যনখিনি ভাল লাগিলে ভিডিঅ'টো কৰিব, শ্বেয়াৰ কৰিব আৰু নতুন হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগতে থাকিব।